মানুহজনী বাদে মই সকলোকে বক্তব্য পাওঁ মানুহজনী সেইটো বেলেগ কথা কিন্তু এটা কথা তোক ভক কৰি দিম মই কলো নহয় মই আকৌ ফেক ভাঙি দিয়া বিধৰ মানুহ বলে নেপালো বৰযাত্ৰী হৈ গলো মই বোলো এগৰাকী মুখখন তেতিয়া দেখিম কিন্তু উৱনি যিখন ল'লে নহয় আঁঠুলৈকে মই মুখখন নেদেখিলোঁ বিবাহৰ দিনাও মই মুখখন নেদেখিলোঁ তাৰপিছত গৃহলৈ আহি পেলাই মাংগলিক কাৰ্য সম্পূৰ্ণ সকলো হ'ল তথাপিও এগৰাকী মই মুখখন নেদেখিলোঁ তাৰপৰা বিবাহৰ আকৌ দুদিন পাছত আকৌ মই মুখ চোৱা কাৰ্য এভাগ থাকে নহয় খুবা খুবুনি দিলা বোলো খুবা খুবুনি দিলা সেইদিনাখনে বোলো এগৰাকী মুখখন চাম আৰু সন্ধিয়া বেলিকাৰ কথা দেই সন্ধিয়া বেলিকাৰ কথা মই বোলো আজি এগৰাকী মুখখন চাম বুলি কোঠালিলৈ সোমাইছোঁ আৰু দেই এই কোঠালিত দুৱাৰদলিৰ ওচৰপৰাই মাতিছোঁ মই বোলো এগৰাকী আছানে এগৰাকী আছোঁ বুলি কৈছে মই কিন্তু নাই দেখা তাৰপিছত আকৌ এবাৰ মাতিছোঁ মই বোলো এগৰাকী তুমি আছানে এগৰাকী আছোঁ বুলি কৈছে মই কিন্তু নাই দেখা তাৰপৰা মই বোলো নতুনে নতুনে চাগে লুকা ভাকু খেলিছে চাগে তাৰপিছত আকৌ এবাৰ মাতিছে মই বোলো এগৰাকী তুমি আছানে এগৰাকী আছোঁ বুলি কৈছে মই কিন্তু নাই দেখা মই তেতিয়া গম পালোঁ লুকা ভাকু নহয় তাই আকৌ এবাৰ মাতিলোঁ মই বোলো এগৰাকী তুমি ক'ত আছা বোলে তোমাৰ কাষতে আছোঁ বুলি কৈছে মই কিন্তু নাই দেখা মোৰ তেতিয়া সন্দেহ এটা উপজিল মই বোলো হাঁহি এটা মাৰি দিয়াচোন হাঁহিটো মাৰিছে এনেকৈ দাঁতকেইটা চেলেককৈ মাৰিছে আৰু অকল দাঁতকেইটাহে দেখিছোঁ মানুহজনী নাই দেখা দাঁতকেইটা অনুমান কৰি আৰু মানুহজনী কাষ চাপিছোঁ আৰু সেইদিনাখন মই সেইদিনাখনে গম পালোঁ মোৰ জীৱন এন্ধাৰ অমাৱস্যা উদাহৰণ নাই এনেদৰে নহ'ব মই গম পাই গ'লোঁ আৰু এনেদৰে নহ'ব এনেদৰে আৰু কিমান কষ্ট ভোগ কৰিম হয়নে এই সকলোৱে জানে যে মই তন্ত্ৰ মন্ত্ৰৰ এজন বিদগ্ধ পণ্ডিত সেই বুলি আনৰ সহায়ৰ নামত জানো মোৰ এই সৰুকৈ হ'লেও পেট এটাটো আছে এই পেটটোৱে জানো সান্তনা লভিব হা মোৰটোতো সৰুৱে গৃহত যিগৰাকী আছে আৰু দেৱ বাধ্য দিশ এনেকৈ গবা মাৰিব নোৱাৰিম যিটো পেট মই ক'লোঁ নহয় সেই পেটটো পুৰাওঁতে মানে মোৰ কমটি আলৈ আঠানি হয়নে
মই এই পূজা পাতল কৰি কিবা এটা পাওঁ আৰু কিমান মানুহে যে মোৰ সেই তন্ত্ৰ মন্ত্ৰ বলেৰে কিমান অসাধ্য সাধন কৰিলে কিন্তু কিবা এটা দিবৰ বেলিকা সকলো ফুটুকাৰ ফেন আকৌ যদি মই পুনৰাই সুধোঁ তেনেহ'লে মোক কয় বোলে পোৱাই নাই নহয় দিম নহয় বোলে মৰি যোৱা নাই নহয় এনেকৈ বাৰু মোৰ সংসাৰখন চলেনে বাৰু সংসাৰ বুলি ক'লে আকৌ মোৰ মানুহজনী মুখখন মনলৈ চেলেককৈ নেমাৰিছে মানুহজনী বুলি ক'লে মনটো ভালো লাগে বেয়াও লাগে কেলে যে বিবাহ পাশত আবদ্ধ হৈছিলোঁ আই বোপাই ক'লে যে বিবাহ পাশত আবদ্ধ হ'ব লাগে মই বোলো হ'ব বিবাহৰ কথা শুনি মনটো ভালো লাগিছে হয় ভয় দিলোঁ আৰু মই বোলো হ'ব আমিতো আৰু ৰজা মহাৰজাৰ পুত্ৰ নহয় আমাৰতো আৰু পচন্দ অপচন্দৰ কথা নাই আই বোপাই যি চাই দিয়ে আমি সেয়া ভগৱানৰ নিৰ্মালি বুলি গ্ৰহণ কৰোঁ আৰু তেনেকুৱাহে চাবলৈ নেপালোঁ বৰযাত্ৰী হৈ গ'লোঁ মই বোলো আইগৰাকী মুখখন তেতিয়া দেখিম কিন্তু উৱনি যিখন ল'লে নহয় আঁঠুলৈকে মই মুখখন নেদেখিলোঁ বিবাহৰ দিনাও মই মুখখন নেদেখিলোঁ তাৰপিছত গৃহলৈ আহি পেলাই মাংগলিক কাৰ্য সম্পূৰ্ণ সকলো হ'ল তথাপিও আইগৰাকী মই মুখখন নেদেখিলোঁ তাৰপৰা বিবাহৰ আকৌ দুদিন পাছত আকৌ মই মুখ চোৱা কাৰ্য এভাগ থাকে নহয় খুবা খুবুনি দিনা মই বোলো খুবা খুবুনি দিনা সেইদিনাখনে বোলো আইগৰাকী মুখখন চাম আৰু সন্ধিয়া বেলিকাৰ কথা দেই সন্ধিয়া বেলিকাৰ কথা মই বোলো আজি আইগৰাকী মুখখন চাম বুলি কোঠালিলৈ সোমাইছোঁ আৰু দেই এই কোঠালিত দুৱাৰদলিৰ ওচৰৰপৰাই মাতিছোঁ মই বোলো আইগৰাকী আছানে আইগৰাকী আছোঁ বুলি কৈছে মই কিন্তু নাই দেখা তাৰপিছত আকৌ এবাৰ মাতিছোঁ মই বোলো আইগৰাকী তুমি আছানে আইগৰাকী আছোঁ বুলি কৈছে মই কিন্তু নাই দেখা তাৰপৰা মই বোলো নতুনে নতুনে চাগে লুকা ভাকু খেলিছে চাগে তাৰপিছত আকৌ এবাৰ মাতিছে মই বোলো আইগৰাকী তুমি আছানে আইগৰাকী আছোঁ বুলি কৈছে মই কিন্তু নাই দেখা মই তেতিয়া গম পালোঁ লুকা ভাকু নহয় আকৌ এবাৰ মাতিলোঁ মই বোলো আইগৰাকী তুমি ক'ত আছা বোলে তোমাৰ কাষতে আছোঁ বুলি কৈছে মই কিন্তু নাই দেখা মোৰ তেতিয়া সন্দেহ এটা উপজিল মই বোলো হাঁহি এটা মাৰি দিয়াচোন হাঁহিটো মাৰিছে এনেকৈ দাঁতকেইটা চেলেককৈ মাৰিছে আৰু অকল দাঁতকেইটাহে দেখিছোঁ মানুহজনী নাই দেখা দাঁতকেইটা অনুমান কৰি আৰু মানুহজনী কাষ চাপিছোঁ আৰু সেইদিনাখন মই সেইদিনাখনে গম পালোঁ মোৰ জীৱন এন্ধাৰ অমাৱস্যা উদাহৰণ মোৰ আইগৰাকী বৰণ মানে এঙা টুকুৰা চালেও বেলেগ চাব নালাগে আৰু আমাৰ সেই সিদ্ধ সিজোৱা চৰুটো উভতাই দি যদি তাত চুলি কেইডালমান লগাই দিলে যিটো আকৃতি ল'ব তেনেকুৱাই আৰু মোৰ আইগৰাকী তথাপিও মাক দেউতাকে ক'লে যে তাইক কোনোদিন খালী পেটে নাৰাখিবলৈ মই নাই ৰখা খালী পেটে মই তাইক একোৱে এফাল ল'ৰা ছোৱালী দিছোঁ এইটো দেহাত মই একোৱে এফাল ল'ৰা ছোৱালী দিছোঁ একোৱেতো সকলোৱে বুজি পায় এফালটো নাপায় চাগে এফালটো নাই পোৱা চাগে এফালটো মানে হেৰি আমহো হৈ আছে তথাপিও অকল সকলো সময়তে তাই খাওঁ মাৰো কাটো এনেকৈ থাকে মই মানে মৰমে উপচাই দিছোঁ তথাপিও তাই মই অন্তৰখন জয় কৰিব নোৱাৰিলোঁ আজিলৈকে সেইদিনাখন খাবলৈ নাপায় মোক মাৰিলেহেঁতেন প্ৰথম ৰক্ষা পৰিছোঁ গোটেই ৰাজ্যত শুকাই চাৰ খাই হৈ গৈছে শুকান বতৰ খৰালি বতৰ কিন্তু মই অন্তৰ শুকাবলৈ দিয়া নাই যেনে তেনে মই কিবা এটা কৰি পেটটো ববতাই আছোঁ পিছে যাওঁ সেইজনীয়ে কেনেবাকৈ খাবলৈ নাপায় যদি মোক আহি ইয়াত পায় নহয় কি কৰিব ঠিকনা নাই সেইজনীকে অকণমান খুৱাই বুৱাই অকণমান শান্ত কৰোঁগৈ গৈ থাকোঁ বোলো ভাল ভগৱানে যি কয় ভালৰ
বিচাৰি বিচাৰি অৱশেষত যেনিবা এই গুৰৰ টেকেলিতে হাতখন পৰিলে। ৰজা পৰিচিত হেনো 7 দিনৰ ভিতৰত লক্ষ্যকৰ প্ৰদৰ্শন কৰিব। আৰু এই হৈছে মোৰ সোণালী সুযোগ। এই চেগতে ৰজা পৰীক্ষিতক মোৰ মন্ত্ৰৰ বলেৰে পুনৰ জীৱিত কৰি ৰাজভঁৰালৰ পৰা ধন লাভ কৰিব। ৰাজভঁৰালৰ পৰা পোৱা ধনেৰে মোৰ গোটেই জীৱনটো সলনি কৰি দিব। সিহঁতে মানুহজনেও মাংস নালাগিব। কথাটো ভাবিয়ে কিবা মনটো ভাল লাগি গৈছে। মানুহজনী মাৰ নাখাওঁ। ইমান দূৰ বাট কৰিব আহিলো, ভাগৰো লাগিছে। এই খন্তেকে বটবৃক্ষৰ তলতে বিশ্ৰাম লম। কিবা ঔষধৰ গোন্ধ পাইছো। কেনেনো যাবলৈ ওলাইছা তুমি? কিনো কম মোৰ দুখৰ কথা। নালাগে শুনিব দিয়া। কোৱাচোন বাপ। ইচ্ছা কৰিছা তেতিয়া শুনা। কোৱা। এই ৰজা পৰিচিত হেনো 7 দিনৰ ভিতৰত লক্ষ্যকৰ প্ৰদৰ্শন কৰিব। আৰু মই আকৌ সেই মোৰ মন্ত্ৰ আৰু ঔষধৰ বোলেৰে পুনৰ বোলো ৰজাক জীৱিত কৰি ৰাজভঁৰালৰ পৰা ধন লাভ কৰি সেই বুলি হস্পিটেললৈ আহিছো। এই বটবৃক্ষ দংশন কৰো। কিদৰে জীয়াই চাওঁ দুজোৰ মন্ত্ৰৰ শক্তি। কিন্তু এটা কথা তোক ভক কৰি দিম। মই কলো নহয়, মই আকৌ ফেক ভাঙি দিয়া বিধৰ মানুহ। ময়ো সাজু। তই কি কৰিবি? ইচ্ছা কৰিলে তোক মই প্ৰমাণ দেখাব পাৰিম। তই প্ৰমাণ দেখাবি। মোক স্বাস্থ্যলৈ নাযাবি, প্ৰমাণ দেখা। এইয়া দেখিলি নিজ এই দেখৰ এই দংশনতে কিদৰে ছবি কবি গ'ল এই বটবৃক্ষ। দহা খোৱাহে পেলালি। একো পেলালিছো। এফালে চা, মই আছো নহয়। মই যি আছো এতিয়ালৈকে তই চাবি। তই চাবি মোৰ মন্ত্ৰ মহত্ব চাবি। তই চাবি। চা তেনেহ'লে ডাঙৰকে চিৰিব নালাগে। চা
কিবা এটা এইটো দমখনতে মুহূৰ্ততে ধ্বংস পাৰে সকলো জীৱ দক্ষকৰ বিখুকু উঠিব পাৰে মন্ত্ৰ কৰিলে এনেই হ'বলৈ দিব নোৱাৰি বৰ্তমান পৰীক্ষিত দমখন কৰি মৃত্যু ঘটোৱাটো নিয়তিৰ কাৰ্য আৰু মই নিয়তি সলনি কৰিবলৈ দিব নোৱাৰো এই নিজন তোমাক ধন সঞ্চি লাগে সকলো মই দিম তুমি ইয়াৰ পৰা উন্নতি যোৱা তুমি হস্পিতাললৈ গৈ পৰীক্ষিত উদ্ধাৰ কৰি নিয়তি সলনি কৰিব নালাগে নিয়তি সলনি কৰিলে তোমাৰো মংগল নহ'ব গতিকে এয়ে মোৰ তোমাৰ ওচৰত প্ৰাৰ্থনা দিছো মোৰ আগতে কৈছিলো কথাকে তইহে চিন্তা নকৰিলি এতিয়া এটা কথা ন এই ধনৰ কথা যে ক'লা যে ধন ধন মই দিম দিছো মোৰ মই দিম মই দিম দিছো তেনেহ'লে দিয়া তাক মই দিয়া পইচা কাৰণে মংগলতে কিহত গৈ পেলাই মানুহজনী মাৰ খাবলৈ লাগে কথাটো এইটো এয়া বৰগুলৰ কুকুৰা লোৱা দিছো মোৰ এয়া ধন নেকি বুঢ়াটো অকণমান ডাঙৰ কাৰণে মাৰিছে দে হ'ব দিদি স্বৰ্ণ মুদ্ৰাই আছে নালাগে দিছো মই সিহঁতে মানুহজনী কিনগে নহ'লে মানুহজনে বৰ মাৰে অ' এতিয়া পৰা মই মাৰ নাখাওঁ এইটোপা মই দিয়াই দিলো আকৌ পঢ়াব নালাগে আৰু দেই